নমস্কাৰ, মই এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। যিহেতু মোৰ মা দেউতা আমাৰ ঘৰত আছে আৰু মই অলপ আগত মানে এয়া চাৰিআলি গৈছিলোঁ। চাৰিআলিৰ পৰা আহি পাইছোঁ। মাক মানে দেউতাই একদম পূৰা মাথা চুই আছে। ভাবিলোঁ অকণমানকৈ ভিডিঅ' এটা বনাই পেলাই স্মৃতি হিচাপে থৈ দিওঁ আৰু আপোনালোককো দেখাওঁ। গতিকে আহকচোন, মাক দেউতাই কিমান মৰম কৰে চাব দেই। এয়া চাওক, এয়া মাক দেখিছে দেউতাই কিমান মৰম কৰে। মা মানে গাটো ভাল নহয়, এতিয়া বহি আছে আৰু মই আহি পোৱালে চাৰিআলিৰ পৰা একদম দেউতাই পূৰা একদম এইবিলাক সেন্দুৰ ফুট চুট দিছে। এই লিপষ্টিকখন বাৰু মই লগাই দিছোঁ, কিন্তু দেখিছা নাই পূৰা আচুৰি আছে একদম। আমাৰ মতাই আমাক এনেকুৱা কয় নে নকয় নাজানো আৰু, কিন্তু আমাৰ মায়ে একদম পূৰা পাইছে আৰু দেই মৰম। মা কিন্তু এফালে মাথা ফালা আছে, গতিকে ভালকৈ মূৰটো আঁচুৰি দিব পৰা নাই। তেওঁ লাহে লাহে চট ভাঙি ভাঙি আঁচুৰি আছে, দিছে নাই। দেউতা কিবা এটা কৈ দিয়াচোন। হা, কিবা এটা কোৱা আকৌ। হা, মাক যে এনেকৈ আছে কেনেকৈ কিমান ভাল লাগিছে। হা, ভাল লাগিছে নাই? ভাল লাগিছে নাই মাৰ? টিপটপ লাগিছে নাই? টিপটপ লাগিছে। দেউতা পূৰা মৰম কৰি আছে। মা মানে হাতটো ভাগিলে, গতিকে এয়া হাতটোৰ পৰা মানে ইমান একো কৰিব নোৱাৰে। সেইটো কাৰণে মানে মাথা চাথা মানে বেলেগে আঁচুৰি কৰি দিয়া যায় যে, মই নাথাকাৰ কাৰণে মানে দেউতাই মাথাটো আঁচুৰি দি আছিলে। আৰু লিপষ্টিকখন বাৰু মই দিছিলোঁ, কৈছোঁৱে বাৰু। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু মা দেউতাৰ কাৰণে প্ৰত্যেকে এটা লাইক আৰু কমেণ্ট কৰিব। বাই বাই।